নমস্কাৰ গাইজ মানে মোৰ অসমবাসী ৰাইজ মই পৰি আপোনালোকে চাই আছে দা পৰি ব্লগ যোৱাকালি ৰাতি হঠাতে দুলাজ ভিনিহঁতৰ ঘৰলৈ আহিবলগীয়া হ'ল কিয় আহিবলগীয়া হ'ল আপোনালোকৰ কাৰণটো কৈ আছোঁ আপোনালোকে হয়তো গম পাইছে দুলাজ ভিনিহঁত ঘৰত নাছিলে মানে ধুনুকলিজা বাহঁতৰ মাকৰ ঘৰত আছিলে সেয়েহে মানে কালি ফোন কৰিলে মাকে মোকে জল্দি ঘৰলৈ আহা আমি ঘৰলৈ যাম আৰু ঘৰলৈ পাতিম বুলি সেয়েহে মায়ে মই আহিলোঁ আৰু কালি ৰাতিয়ে মানে অলপমান ঘৰটো চফা কৰিলোঁ আৰু কিমানখিনি মানে লেতেৰা হৈ আছে কাৰণ ঘৰত নাছিলে গমটো পাইছে ধুনুকলিজা বা আৰু অকলশৰীয়াহে দুলাজ ভিনিহঁত অকলশৰীয়াকৈ কাম কৰিব নোৱাৰে সেয়েহে মানে কালি ৰাতিয়ে মা আৰু মই আহি মানে গোটেই সোপা চফা কৰিলোঁ গোটেই সোপা মানে চফা কৰা নাই আধা আধি চফা কৰিছোঁ আৰু কিমানখিনি লেতেৰা হৈ আছে চাওকচোন এইখিনি চফা কৰিব আছে এটা ঘৰো চফা কৰি হোৱা নাই আৰু এটা ঘৰ চফা কৰিবলৈ আছে কালি ৰাতিয়ে মানে এইবোৰ ৰুম চুম আহি চফা কৰিলোঁহি ৰাতি কমেও 7টামান বজাত আহি পাইছোঁহি এইখিনি গোটেইখিনি চফা কৰি কালি ৰাতি মানে ইমানেই দেৰি হ'ল শোৱা আমাৰ প্ৰায় ৰাতি 12টামান বাজিছে শুওঁতে আৰু একদম শুই উঠি এতিয়াও মানে কামত লাগি আছে সেইফালে মাক দেখিছে পুৰা কাম কৰি আছে আৰু ভিতৰতো বাহঁতেও কাম কৰি আছে বাটো ৰাতিপুৱাৰ পৰা বাচন ধুই আঙুলিটো ওৱান বনি গ'ল দেখুৱাই দে আকৌ আঙুলি কাটি অৱস্থা নাই ইমানে বাচন ধুবলগীয়া হৈছে এইজনীটো ইনে ওপৰতে ঘূৰিহে ফুৰিছে কাম বন নাই যা এইবোৰ কাম বন নাইকিয়াবোৰ আৰু কিমানখিনি কাম আছে চাওকচোন কৰিবৰ কাৰণে পাছফালে আৰু এটা ঘৰ বনাই থোৱা আছে আপোনালোকে চাগে ভিনদেউ ভাগৰ ভিডিঅ'ত দেখিছে আৰু এটা ঘৰ বনাই থোৱা আছে বুলি সেই ঘৰটো চফা কৰিব আছে সেই ঘৰটোলৈ কিবা কিবি বস্তু নিবলগীয়া আছে আৰু বাচন দেখিছে নে কিমানখিনি আছে কালি ৰাতিটো আধা আধি বাচন ধুইছোঁ এতিয়া এগাল ধুবলৈ আছে ধুনুকলিজা বা ভাগৰ হাত কাটিলে এতিয়া মই ফাণ্ডত ফচি গৈছোঁ বাচন চব মই ধুব লাগিব আৰু বাচনখিনি ধুনীয়াকৈ ধুই লওঁ বাচন ধুই আছে চাই আছ লাজ লগা নাই আৰাম তাই কোন গম পাইছে নাই আৰামীজনী খুব ভাল পালে আজি আঙুলিটো কাটি ল'লে অকল মই বাচনটো ধুওঁ আৰু মই অকল আজি কেমেৰা ধৰিম তাই আজি কেমেৰা মেন একদম ফাইনেলি বাচন ধুই মোৰ হাত অৱস্থা নাইকিয়া হৈ গ'ল আৰু কিমান গাল বাচন ধুইছোঁ শেষ হৈ গ'ল বাচন ধুই অথনিৰ পৰা কমেও 4 ঘণ্টামান লাগিছে নেকি ধুওঁতে একগাল টিকলু তই লেতেৰা কৰি নাথাক থ বাচন থ যা একদম কাম কৰি আমল লাগি গৈছে এনেহে কৈছিলোঁ পুৰা এইফালে কাম কৰি আছে দাদা কেইটকা ল'লে ৰুমটো চাফা কৰোঁতে 200 টকা পুৰা কাৰোবাক কাম কৰা মানুহ লাগে যদি ল'ব পাৰিব এইজনক কাম কৰা মানুহ লাগে যদি ল'ব পাৰিব আৰু কথা এটা ক'ব পাৰিছোঁ নহয় আমাৰ ঘৰত দমৰা গৰুটো আহিছে দেখুৱাই নাই নহয় সেইটো দমৰাটো পিছে গুচি আহিলে আৰু দেহাই কান্দিবলৈ লাগি গ'ল এনেহে কৈছিলোঁ ধেমালিহে কৰিছিলোঁ আৰু একদম গোটেইখিনি পানী ইয়ালৈকে বৈ গৈছে পানী হেৰি কৰোঁতে ঘৰটো পানী হৈ গৈছে চব তহঁতক আজি খাব লাগিব মই এটা আমনি লাগি গ'ল বাচন ধুওঁতে এতিয়া আকৌ কাপোৰ কানি ধুবলৈ আছে ভাত মায়ে বনাই আছে আকৌ কাপোৰ কানি ধুই মেলি আকৌ সিটো ৰুমলৈ বস্তু এইখিনি নিবলৈ আছে ভিনদেউহঁতে যে চফা কৰি আছিলে সেই ৰুমটোলৈ এইখিনি বস্তু নিবলৈ আছে কিমানখিনি বস্তু আছে এইসোপা গোটেই কাপোৰ কানি অৱস্থা নাই আপোনালোকে আকৌ বেয়া কমেণ্ট নকৰিব আকৌ ঘৰটো ইমান লেতেৰা কৰি থৈছে বুলি ঘৰটোত মানে ইমান দিন মানুহ নাথাকিলে এনেকুৱা হৈ থাকিবই আৰু ভিনদেউ ভাগৰ ভায়েকে থাকে ন ভায়েকেতো কি কাম কৰিব ল'ৰা মানুহ এটা কাম কৰিবলৈতো মন নকৰে আৰু ভিনদেউ মানে ভায়েকে গাড়ী চলাইতো সেইকাৰণে কাম কৰিবলৈ মানে একেবাৰে টাইম নাপায় আৰু এইফালে মাও একদম ধুনীয়াকৈ ভাত চব্জি বনাইছে ভাতটো জল্দি বনাওঁ ভোক লাগিছে কি বনাইছে বেঙেনা আলু ভাজিব লৈছোঁ মাছ বনাব লাগিব বিলাহী দি জল্দি কৰক ভোক লাগিছে এনেকুৱা ভোক লাগিছে অৱস্থা বেয়া হৈ গৈছে পৰিভাগৰ এনেখনত চাধিব নালাগে এইফালে কেলে ভিনিৰ লগত দোকানলৈ যাব লাগে কেলে বস্তু কেইটামান আনিব লাগে চাহ তাৰপিছত ঘৰ মোচা লাঠি এডাল তাৰপৰা ভিমবাৰ চাবোন তাৰপৰা কমফৰ্ট তাৰপিছত সেই কাপোৰ ধুম মোলৈ খাবলৈ একো নিদিয় মই আঙুলি কাটি আছোঁ ন কাপোৰখিনি ধুবা আঙুলিটো আজি ভগৱানে মিলাই মেলি দুখত নিজে কাটি ল দেতো নাই ল দেই নিব লওক যা কি বস্তু বা সন্ধিয়া বাই ভাগ মানে যৌতুকত দিয়া ফেন এইখন কি মজা এইখনতে শুই বেছি মজা লাগিব হাৱা বহুত আহে এনেকুৱাই কৰি ল'ব লাগে ফেনবোৰ যৌতুকত দিয়া বস্তু মজা ব'লক জল্দি যাওঁ ব'লক বিদায় যাওঁগে বাই বিদায় দেই যাওঁগে থাকক ব'লক ইহঁতৰ বোৰৰ ওচৰত থাকিব নোৱাৰি
এনে চালা ইয়া মুছন চোৱা সেইডোখৰ বাইডোখৰ জানো চশমাযোৰ পিন্ধি যায় ৰাম কৃষ্ণ আচৰিত পালোঁ এয়া হেনো পৰিভাগৰ ভিনীয়েক দোকানৰ পৰা আহি ৰখিব নোৱাৰিলোঁ পূৰা ভাতকেইটা খুচি ল'লোঁ আৰু এইফালেও একদম পাত চেলেকি দিছে বাউকে দিছে আমাৰ দেহাইটো গামলাত খাইছে এনেকুৱা ৰাতিপুৱাৰ পৰা এইবোৰ কাম কৰি থকা মানুহ ভোকৰ হৈ আছে খা দুইখন নেদেখা আছে এইফালে এখন অকণ বহি লওঁগে দেই নোৱাৰিছোঁ মই মোক যদি ভিনি 2 লাখ টকা কোনোবা দিম বুলি ক'লে এইখিনি কাম কৰি দিয়া বুলি ক'লে মই ভাবিছা নেকি কৰিম বুলি এনেও কৰি দিম 2 লাখ টকা দিলে এগাল কাপোৰ ধুবলৈ আছে এইখিনি দেখিছে নাই কিমান গাল গোটেই কাপোৰ কানি ধুবলৈ আছে ভাগৰ লাগিছে অকণ বহি লওঁ নাই নহ'ব ভাগৰ লাগি গৈছে আৰু বহুতগাল কাম আছে কৰিবলৈ কৃষ্ণ প্ৰভু মোৰ বাৰু কাম কৰি ভাগৰ লাগিছে আমাৰ এই জীৱটো কিহলে ভাগৰ লাগিছে কেনেকে বহিছে চাওঁ ভাগৰ লাগিছে হা দেহা শুন ভাগৰ লাগিছে ৰাতিপুৱাৰ পৰা কাম কৰি এনেকুৱা ভাগৰ লাগিছে কেনেকে বহি আছে চা আকৌ এইফালে আমাৰ বা ভাগৰ বেয়া জোচ নতুন ঘৰলৈ আহিবলৈ পাই কাপোৰ কেনেকুৱা দিছে মজা আৰু দিয়া আঙুলি চাঙুলি চোৱা নাই অকল আঙুলি চোৱা নাই জোচ এইবোৰ নতুন ঘৰত সোমাবলৈ পাইছে যে মজা জোচ দেখিছা দিয়া মজা ফাটি থাকিব চাবি দেই পৃথিৱী একেবাৰে উল্টা হৈ যাব তই বেছিকৈ কাম নকৰিবি মই কৰিমগৈ ৰ মই যাম ৰ এতিয়া লাগিবি নি বে একদম ভনীয়াৰ পৰা আঁতৰত মাৰ খাই মৰিবি নহ'লে কাৰোবাক কাপোৰ ধোৱা মানুহ লাগে যদি কণ্টেক্ট কৰিব মোক মই মোৰ নাম্বাৰটো কৈ দিছোঁ 939430 আৰু মোক কণ্টেক্ট কৰিব কাপোৰ ধোৱা মানুহ লাগে যদি এজনীক ল'ব পাৰিব তাই বহুত ধুনীয়া কাপোৰ ধুৱে এইবোৰ দেখিছে তাই হাত কাটিলেও এৰি নিদিয়ে বহুত ধুনীয়া কাপোৰ ধুই থাকে ল'ব পাৰিব তাইক ময়ো কাপোৰকেইটা ধুই লওঁগৈ দেই বহুত আছে কাপোৰ ধুবলৈ কামো কৰিবলৈ আছে মই এনেকৈ ভিডিঅ' কৰি থাকিলে নহ'ব নহয় কাম নহ'ব হয় নাই বাৰু গৈছোঁ কাপোৰকেইটা ধুই লওঁগৈ ধুনীয়াকৈ দেই মা আকৌ ভাত বনাবলৈ হ'ল নহয় ভোক লাগিছে মোক কাম কৰোঁতে একেবাৰে আবেলি হ'লগৈ মানে চব কাপোৰ কানি ধুই হৈ গ'ল পূৰা শুকাই গ'ল কাপোৰ কানি আৰু কাম মানে আধা আধি কৰি হ'লে আৰু এইফালে ভিনদেউহঁতৰ এটা ৰুমত চব বস্তু কঢ়িয়াই দিলোঁ ধুনীয়াকৈ এইখিনি এটা ৰুম ফিটিং বস্তুৱে আৰু এইকেইটা ৰুমো চফা কৰি হৈ গ'ল এতিয়া অকল চাৰিও ৰাউণ্ডটো চফা কৰিব লাগে আকৌ মাও যায়গৈ আমি কাইলৈ যামগৈ মানে মা এতিয়া যাব ওলালে মাক ভিনদেউ থ'বলৈ যায় আৰু আমি কাইলৈ যাম আৰু ফুৰিবলৈ এতিয়া কাইলৈ ফুৰিবলৈ যাওঁ কাইলৈ ঘৰলৈ যাম এতিয়া আকৌ সন্ধিয়া সময়ত ফুৰিবলৈ যামগৈ মা যায়গৈ এৰি থৈ স্বচ্ছ ভাৰত অভিযান কোন আহিছে চোৰ নেকি মই নাজানো মই নাজানো আমাৰ পেটুৱা ৰাতিপুৱাৰ পৰা ভাত পানী খাই মেলি অকল বহি আছে একো কাম কৰা নাই এনে খাবলৈ আছে মাও ধুনীয়াকৈ যাবলৈ ওলালে যাওক আৰু দেই ভাবিছিলে আমাৰ পেটুৱাই ধুনীয়াকৈ ভাত পানী খাই কাম এগালমান কৰিলে বুলি ক'ব বুলি ভাবিছিলে যেতিয়া ক'লে একোৱে কাম কৰা নাই ঠেক বোলে একো কামেই কৰা নাই আকৌ আৰু যাবলৈ ওলালে মা যাব দেই আমি নাযাওঁগৈ আৰু নাযাওঁ আমি যাওক বাই ফালৰ পৰা বাহঁতৰ ঘৰৰ একেবাৰে জাবৰ জোথৰ চব জ্বলাই দিয়া হৈছে এইফালে একদম চফা কৰি দিছোঁ চব থাকি এতিয়া একদম শান্তি লাগিব ঘৰটো ইমান দিনে মানুহ নাই ভূত থকা নিচিনা হৈ আছে কাম বনবোৰ ধুনীয়াকৈ কৰি লওঁ আৰু তাৰপিছত গা চা ধুই ফুৰিবলৈ যাম সন্ধিয়া সময়ত ক'ত যাবা ফুৰিবলৈ কি খাবা চিকেন ললিপপ এটা কিনি দিম আৰু দেই হ'ব দেই আমাৰো কাম বন কৰি হৈ গ'ল এতিয়াহে গা ধুই আজৰি হৈছোঁ আৰু ফুৰিব যোৱা কথা আছিলে ফুৰিব যোৱা নহ'ব কাৰণ দিনটো কাম বন কৰি ন সেইকাৰণে বহুত ভাগৰ লাগিলে আৰু কাইলৈ ৰাতিপুৱা আমাৰ ঘৰলৈ যাব লাগিব কাৰণ কাইলৈ ৰাতিপুৱাই মানে আমাৰ ট্ৰেইন আছে সেয়েহে মানে ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ ইমানতে সামৰণি মাৰিছোঁ